নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত আমি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম কাৰণ এই টপিকটো এই কাৰণে ইম্পৰ্টেণ্ট কাৰণ আমাৰ এতিয়ালৈকে যিমানবিলাক পৰীক্ষা অনুষ্ঠিত হৈ গৈছে প্ৰত্যেকটো পৰীক্ষাতে এই টপিকটোৰ ওপৰত প্ৰশ্ন আছে আমাৰ ডিএলএডৰ এক্সামে ধৰি লওক তাৰপিছত ডিএছএছৰ এক্সামে হওক বা টেটৰ এক্সাম যিয়ে নহওক প্ৰত্যেকটো এক্সামতে এই টপিকৰ পৰা প্ৰশ্ন আহে তো এইকাৰণে আমি আহিবলগীয়া পৰীক্ষাবিলাকৰ কাৰণে এই টপিকটোৰ বিষয়ে আমি সবিশেষ আলোচনা কৰিম আৰু টপিকটো হৈছে সাহিত্য একাডেমি বঁটা একদম আৰম্ভণিৰ পৰা সাহিত্য একাডেমি কি হয় কেনেকুৱা হয় এই বঁটাবিলাক কোনে পায় কেনেকৈ ধৰণে পায় আমি সবিশেষ আলোচনা কৰিম আৰু বৰ্তমান একেবাৰে ৰিচেণ্ট এই বছৰ কোনে পাইছে একেবাৰে আৰম্ভণিৰ পৰা গোটেইখিনি আমি আলোচনা কৰিম আৰু লগত আমি আলোচনা কৰিম জ্ঞানপীঠ বঁটাৰ বিষয়ে তো জ্ঞানপীঠ বঁটা কি হয় কোনে কোনে পায় কেনেধৰণে পায় গোটেইখিনি আমি সবিশেষ আলোচনা কৰিম যদি আপোনালোকে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট বুলি ভাবে এই টপিকটো ইম্পৰ্টেণ্ট বুলি ভাবে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাবলৈ যত্ন কৰিব আমি প্ৰথমে চাই লওঁ সাহিত্য একাডেমি বঁটাটোনো কি তো এই সাহিত্য একাডেমি বঁটাটো হৈছে এটা ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক পুৰস্কাৰ একেবাৰে ভাৰতীয় পৰ্যায়ৰ হয় অকল অসমৰ নহয় আমি আগতে ভাবি আছিলোঁ যে সাহিত্য একাডেমিটো অসমৰ কাৰণে কিন্তু এইটো আমি ভুল ভাবি আছিলোঁ সাহিত্য একাডেমি অকল অসমৰ কাৰণে নহয় এইটো এটা হৈছে সৰ্বভাৰতীয় পুৰস্কাৰ যিটো সাহিত্যিকসকলক দিয়া হয় আৰু এই সাহিত্য একাডেমি বঁটা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য একাডেমিয়ে প্ৰতি বছৰে প্ৰদান কৰা এটা বঁটা ভাৰতৰ প্ৰধান 24টা ভাষাত লিখা লেখকৰ মানে 24টা এই ভাষাখিনি দি দিছে 24টা ভাষাত লিখা লেখকৰ যিখিনি শ্ৰেষ্ঠ লেখা আছে সেই লেখাখিনিৰ ওপৰত বাবে এই বঁটাটো প্ৰদান কৰা হয় আৰু ভাষাসমূহ হৈছে 24টা ভাষাৰ ভিতৰত অসমীয়া আছে ইংৰাজী আছে উৰিয়া কাশ্মীৰী কোঙ্কণী কন্নড় গুজৰাটী সাঁওতালি দ্ৰুগী তামিল তেলেগু নেপালী পাঞ্জাবী বঙালী বড়ো মাৰাঠী মালায়ালম মণিপুৰী মৈথিলী ৰাজস্থানী সংস্কৃত হিন্দী আৰু হিন্দী এই আটাইকেইটা কি হয় বিষয়ত আটাইকেইটা ভাষাত ওপৰত ভিত্তি কৰি এই পুৰস্কাৰটো দিয়া হয় আৰু সাহিত্য একাডেমি যিটো আমাৰ পুৰস্কাৰটো থাকে পুৰস্কাৰটো ঠিক এনেকুৱা ধৰণৰ হয় এইটো সাহিত্য একাডেমি পুৰস্কাৰটো ইয়াৰ পিছত আহিলে নেক্সট বঁটাটোৰ বিষয়ে আমি আলোচনা কৰিম নেক্সট বঁটাটো হৈছে আমাৰ জ্ঞানপীঠ বঁটা তো জ্ঞানপীঠ বঁটাও হৈছে এটা জ্ঞানপীঠ বঁটা ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান মানে সাহিত্য জগতৰ আটাইতকৈ সন্মানীয় পুৰস্কাৰ বা বঁটাটোৱে হৈছে জ্ঞানপীঠ বঁটা আৰু এই বঁটাটো আয়োজন কৰে বা বঁটাটো দিয়ে টাইমছ অফ ইণ্ডিয়াৰ বাতৰি কাকতৰ প্ৰকাশক চাহু জৈনৰ পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা এই ভাৰতীয় জ্ঞানপীঠ বঁটাটো প্ৰদান কৰা হয় আৰু এইটো সৰ্বভাৰতীয় মানে আটাইতকৈ সাহিত্য জগতৰ আটাইতকৈ সন্মানীয় পুৰস্কাৰ তাৰপিছত জ্ঞানপীঠ বঁটাটো ঠিক দেখাত এনেকুৱা ধৰণৰ হয় জ্ঞানৰ দেৱী ছবিটো এনেধৰণৰ মূৰ্তিটো আছে এইটো জ্ঞানপীঠ বঁটা হয় তাৰপিছত আৰু এই বঁটাটো সাহিত্যিকসকলক দিয়া হয় ব্যক্তিগত শ্ৰেণীত আৰু মানে এইটো আলোচনা কৰিলোঁ আমি ভাৰতৰ সৰ্বোচ্চ সাহিত্যৰ সন্মান আৰু এই জ্ঞানপীঠৰ যিটো প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটো প্ৰথম আৰম্ভণি হৈছিলে 1961 চনৰ পৰা আৰম্ভ হৈছিলে তাৰপিছত প্ৰথমবাৰ প্ৰদান কৰা হৈছিলে 1965 চনৰ পৰা প্ৰথম এই পুৰস্কাৰটো দিয়া আৰম্ভ হৈছে তাৰপিছত অন্তিমবাৰ এই লাষ্টবাৰ 2001 চনত দিয়া হৈছে তাৰপিছত আৰু অসমৰ মাত্ৰ 3জন ব্যক্তি এতিয়ালৈকে অসমৰ যিমানসকল সাহিত্যিক আছে গোটেইবিলাকৰ ভিতৰত মাত্ৰ 3জন সাহিত্যিকেহে এতিয়ালৈকে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আমি ভিডিঅ'টোৰ মাজত গোটেইখিনি আমি আলোচনা কৰিম কোনে কোনে পাইছে কেতিয়া পাইছিলে কোনখন গ্ৰন্থৰ বাবে পাইছিলে আমি সবিশেষ আলোচনা কৰিম আৰু মুঠ এতিয়ালৈকে কিমান আছে 62 সংখ্যক এতিয়ালৈকে প্ৰদান কৰা হৈছে তো এইখিনি মই আৰু এটা কথা কওঁ আৰু এই ভিডিঅ'টোত আমি অকল জ্ঞানপীঠ বঁটাটো কোনে কোনে পাইছে সেইটোৱে আলোচনা কৰিম কাৰণ ইয়াত আমি আৰু দুটামান বস্তু ইয়াত সামৰি ল'ম যে ব্যক্তিজনৰ নাম জানিম যে সাহিত্যিকজনৰ নাম জানিম যে কোনে পাইছে আৰু লগতে তেওঁ ৰচনাৰ বিষয়ে জানিম তেওঁ কোনখন সাহিত্য গ্ৰন্থৰ বাবে বা কোনখন কিতাপৰ বাবে পাইছে সেইটো আমি গম পাম আৰু লগতে কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন তেওঁ কি নামেৰে জনা যায় বা সাহিত্য সভাৰ লগত কি সম্পৰ্ক আছে কেতিয়া সভাপতি হৈছিলে তো এনেকুৱা ধৰণৰ কিছুমান আমি ইম্পৰ্টেণ্ট প্ৰশ্নটো আমি লগে লগে আলোচনা কৰি যাম তো আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ আৰু যাবলৈ চেষ্টা কৰিছোঁ অ'কে
তো অসমীয়া ভাষাত আমি গোটেই সৰ্বভাৰতীয় ভাষা ভিতৰত আমি আলোচনা নকৰোঁ, যিহেতু আমাৰ অসমৰ ভিতৰত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাবিলাক অসমৰ পৰা আহে প্ৰশ্ন, তো সেইটো কাৰণে আমি অসমৰ বিষয়ে আমি আলোচনা কৰিম। অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা 2021 চনলৈকে 2021 চনলৈকে মুঠ 60গৰাকী ব্যক্তিয়ে সাহিত্যিকে এই পুৰস্কাৰটো, সাহিত্য একাডেমীৰ কথা কৈছোঁ, সাহিত্য একাডেমী বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছে। তাৰপিছত এই বঁটা আৰম্ভ হৈছে 1950 চনৰ পৰা 1955 চনৰ পৰা সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছে। তো আমি গোটেইখিনি আলোচনা কৰিম। তাৰপিছত আছে জ্ঞানপীঠ বঁটাৰ বিষয়ে। জ্ঞানপীঠ বঁটা আমি পাই গ'লোৱে, ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান। তাৰপিছত জ্ঞানপীঠ বঁটাৰ বিষয়ে এটা ইম্পৰ্টেণ্ট, মানে প্ৰথম জ্ঞানপীঠ বঁটা যিজন ব্যক্তিয়ে লাভ কৰিছিলে, যিজন সাহিত্যিকে লাভ কৰিছিলে, তেওঁৰ নামটো হৈছে জি শংকৰ কুৰুপ। ইম্পৰ্টেণ্ট হয়, প্ৰশ্ন আহিব পাৰে, প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰা সাহিত্যিকজনৰ নাম কি? তেওঁৰ নামটো হৈছে জি শংকৰ কুৰুপ, আৰু তেওঁ মালায়ালম ভাষাত তেওঁ প্ৰকাশ কৰিছিলে, আৰু তেওঁক প্ৰথম জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল। আৰু শেহতীয়াকৈ একেবাৰে ৰিচেণ্ট লাষ্ট মানে লাভ কৰিছিলে নীলমণি ফুকন, অসমৰ নীলমণি ফুকন, অসমীয়া ভাষাত তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছে। তাৰপিছত আছিলে আৰু এজনে লাভ কৰিছিলে দামোদৰ মৌজি, তেওঁ আছিলে কোনকণি ভাষাত এই অন্তিমবাৰ লাষ্টবাৰ জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। তাৰপিছত এতিয়া আমি সাহিত্য একাডেমী বঁটাসমূহ চাওঁ। প্ৰথম আছিলে 1955 চনত লাভ কৰিছিলে যতীন্দ্ৰনাথ দুৱৰাই, আৰু যতীন্দ্ৰনাথ দুৱৰাই তেওঁৰ গ্ৰন্থখন হৈছে বনফুল নামৰ যিখন বিখ্যাত কবিতা পুথি আছে, এই কবিতা সংকলনখনৰ কাৰণে তেওঁক সাহিত্য একাডেমী, এইটো হৈছে চনটো, এইজন সাহিত্যিকজনৰ নামটো। তাৰপিছত আহিলে যি ৰচনা কৰিছিলে এই গ্ৰন্থখনৰ নাম, তাৰপিছত আহিলে কি হয়, মানে কোনটো ভাগৰ কবিতা সংকলন। আৰু এই বনফুল কবিতা পুথিখনৰ কাৰণে এই যতীন্দ্ৰনাথ দুৱৰাক আমি কি বুলি কওঁ? বনফুলৰ কবি বুলি কওঁ। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছত আছে নেক্সট 2 নম্বৰ প্ৰশ্নটো, ছেকেণ্ড বাৰ পাইছে 1960 চনত, মানে প্ৰথম 1955 চনত, ছেকেণ্ড আহিলে 1960 চনত পাইছিলে বেণুধৰ শৰ্মা। তাৰপিছত গ্ৰন্থখন আছিলে কংগ্ৰেছৰ কাচিয়লি ৰোড, আৰু এইখন হৈছে স্মৃতিকথা, বিভাগটো মানে স্মৃতিকথা। তাৰপিছত আহিলে 1961 চনত লাভ কৰিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1961 চনত লাভ কৰিছিলে, আৰু তেওঁৰ যিখন গ্ৰন্থৰ কাৰণে লাভ কৰিছিলে এইখনৰ নামটো হৈছে ইয়াৰুংগম, এখন হৈছে উপন্যাস। আৰু এইখিনিতে আৰু এটা কথা, যদি আমাক প্ৰশ্নটো সোধে যে প্ৰথম কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী, তো প্ৰথম উপন্যাসৰ বাবে সাহিত্য একাডেমী পোৱা ব্যক্তিজন হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, আৰু গ্ৰন্থখন হৈছে ইয়াৰুংগম। আৰু যদি আমাক সোধে অকল প্ৰথম বুলি সোধে, তেতিয়াহ'লে আমাৰ বনফুলৰ কাৰণে পাইছোঁ কবিতা পুথি। আৰু যদি উপন্যাসৰ কাৰণে সোধে, প্ৰশ্নটো যদি মানে আমি মন দিব লাগিব, প্ৰশ্নটো যদি আমাক উপন্যাসৰ কথা আছে, তেনেহ'লে এইটো আমাৰ প্ৰথম হ'ব। তাৰপিছত আৰু এটা এইখিনিতে ইম্পৰ্টেণ্ট আছে, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটাও লাভ কৰিছে। তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছে, জ্ঞানপীঠ বঁটা লাভ কৰিছে। জ্ঞানপীঠ বঁটা তেওঁ লাভ কৰিছিলে 1979ত, আৰু গ্ৰন্থখন আছিলে মৃত্যুঞ্জয়। ইম্পৰ্টেণ্ট হয়, 3জন ব্যক্তি আছিলে জ্ঞানপীঠ বঁটা প্ৰাপ্ত, তাৰে প্ৰথমজন হৈছে এইজন বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী। তাৰপিছত নেক্সট 1964ত পাইছিলে বিৰিঞ্চি কুমাৰ বৰুৱাই, আৰু তেওঁৰ গ্ৰন্থখন আছিলে অসমৰ লোক সংস্কৃতি, আৰু এইখন হৈছে গদ্য লোক সংস্কৃতি। তাৰপিছত নেক্সট আছিলে 1966ত অম্বিকাগিৰি ৰায়চৌধুৰী, তেওঁৰ গ্ৰন্থখন আছিলে বেদনাৰ উল্কা, আৰু পাইছিলে এইখন হৈছে কবিতা সংকলন, মানে কবিতা পুথি। তাৰপিছত নেক্সট আছিলে 1967 ত্ৰৈলোক্যনাথ গোস্বামী, তেওঁ গ্ৰন্থখনৰ নাম আছিলে আধুনিক গল্প সাহিত্য, এইখন হৈছে গদ্য সাহিত্য সমালোচক। তাৰপিছত আছে 1968ত পাইছিলে নলিনীবালা দেৱী, আৰু তেওঁৰ গ্ৰন্থখন আছিলে অলকানন্দা, আৰু এইখন হৈছে কবিতা পুথি, কবিতা সংকলন। তাৰপিছত আছে 1969ত আছিলে অতুল চন্দ্ৰ হাজৰিকা। তাৰপিছত
গ্ৰন্থখন হৈছে মঞ্চৰেখা আৰু এখন হৈছে গদ্য। মই এইখিনিতে আৰু এটা কথা কওঁ, ইম্পৰ্টেণ্ট কথা, যে আমি এই নামবিলাক কিহৰ কাৰণে চাই আছোঁ। কাৰণ আমি যদি কোনবিলাক গ্ৰন্থৰ কাৰণে বা কোনকেইজন ব্যক্তিয়ে সাহিত্য একাডেমি বঁটা লাভ কৰিছে এইখিনি যদি আমি জানো, মানে কি হয় প্ৰশ্নবিলাক খেলি মেলিকৈ দি দিব পাৰে, আমুকৰ ভিতৰত কোনে কোনে সাহিত্য একাডেমি বঁটা লাভ কৰিছে। সেইটো কাৰণে আমি জনাটো জৰুৰী, বা আমুক গ্ৰন্থকেইখনৰ ভিতৰত কোনকেইখনে সাহিত্য একাডেমি বঁটা লাভ কৰা নাই, তো আমি এইখিনি জানিব লাগিব। সেইকাৰণে তাৰপিছত আহিলে 1969ত আছিলে অতুল চন্দ্ৰ হাজৰিকা, তাৰপিছত মঞ্চৰেখা, আৰু গ্ৰন্থখনৰ নাম হৈছে মঞ্চৰেখা, এখন হৈছে গদ্য। তাৰপিছত 1970ত আছে লক্ষ্মীনাথ ফুকন, আৰু তেওঁৰ গ্ৰন্থখন হৈছে মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ, এখন হৈছে স্মৃতি কথা। তাৰপিছত আছে 1972ত ছৈয়দ আব্দুল মালিক, আৰু তেওঁৰ গ্ৰন্থখন হৈছে অঘৰী আত্মাৰ কাহিনী, আৰু এখন হৈছে উপন্যাস। নেক্সট আছে 1974ত আছিলে সৌৰভ কুমাৰ চলিহা, আৰু তেওঁৰ গ্ৰন্থখনৰ নাম হৈছে গোলাম, আৰু এইখন হৈছে গল্প সংকলন। নেক্সট আহিলে 12 নম্বৰত আছে 1975ত আছে নৱকান্ত বৰুৱা, তেওঁৰ গ্ৰন্থখনৰ নাম হৈছে ককা দেউতাৰ হাৰ, আৰু এইখন হৈছে উপন্যাস। তাৰপিছত আছে 1976ত ভৱেন্দ্ৰনাথ শইকীয়াই পাইছিলে, তেওঁৰ গ্ৰন্থখনৰ নাম হৈছে শৃংখল, আৰু এইখন হৈছে গল্প সংকলন। তাৰপিছত 1977ত আছিলে আনন্দ চন্দ্ৰ বৰুৱা, গ্ৰন্থখনৰ নাম হৈছে বনফুলৰ কবিতা, আৰু এইখন হৈছে কবিতা সংকলন। তাৰপিছত আহিলে 1978ত হোমেন বৰগোহাঁই, আৰু গ্ৰন্থখনৰ নাম হৈছে পিতা পুত্ৰ, আৰু এইখন হৈছে উপন্যাস। তাৰপিছত আছে 1979ত আছিলে ভৱেন বৰুৱা, তেওঁৰ গ্ৰন্থখনৰ নাম হৈছিলে সোণালী জাহাজ, আৰু এইখন হৈছে কবিতা সংকলন। তাৰপিছত আছে 1980ত যোগেশ দাস, আৰু তেওঁ ৰচনা কৰা গ্ৰন্থখনৰ নাম হৈছে পৃথিৱীৰ অসুখ, আৰু এইখন হৈছে গল্প সংকলন আছিলে। তাৰপিছত নেক্সট আছে 1981 চনত লাভ কৰিছিলে নীলমণি ফুকন, তেওঁৰ গ্ৰন্থখনৰ নাম হৈছে কবিতা, কিতাপখনৰ নামেই কবিতা, আৰু এইখন আছিলে কবিতা সংকলন। আৰু এই নীলমণি ফুকনে শেষবাৰৰ বাবে এই ৰিচেণ্ট 2022 চনত এইবছৰ জ্ঞানপীঠ বঁটা লাভ কৰিছে, একদম শেহতীয়াকৈ জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ অসমীয়া। তাৰপিছত আহিলে 1982ত আছে মামণি ৰয়ছম গোস্বামী, মামণি ৰয়ছম গোস্বামীয়ে মামৰে ধৰা তৰোৱাল যিখন উপন্যাস আছে এই উপন্যাসখনৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে। তাৰপিছত মামণি ৰয়ছম গোস্বামীয়ে 2000 চনত জ্ঞানপীঠ বঁটাও লাভ কৰিছিলে। এতিয়ালৈকে আমি 3জন ব্যক্তিৰ নাম, যি 3জন আছিলে গোটেইকেইজনৰ নাম আমি পাই গৈছোঁ। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য পালোঁ, নীলমণি ফুকন পালোঁ, এইবাৰ পালোঁ আমি মামণি ৰয়ছম গোস্বামী। DLED এক্সামত এই প্ৰশ্নটো আহিছিলে, গোটেই 3জনৰ নামটোৱে আহিছিলে। তাৰপিছত আহিলে 1983 আছিলে নিৰ্বল প্ৰভা বৰদলৈ, তাৰপিছত তেওঁৰ গ্ৰন্থখন নাম হৈছে সুদীৰ্ঘ দিন আৰু ঋতু, এইখন হৈছে কবিতা সংকলন। তাৰপিছত আছে 1984ত আছিলে দেৱেন্দ্ৰনাথ আচাৰ্য, তেওঁৰ গ্ৰন্থখনৰ নাম হৈছে জংগম, আৰু এইখন হৈছে উপন্যাস। তাৰপিছত আছে 1985ত আছে কৃষ্ণকান্ত সন্দিকৈ পাইছিলে, আৰু তেওঁৰ গ্ৰন্থখনৰ নাম হৈছে কৃষ্ণকান্ত সন্দিকৈৰ ৰচনা সম্ভাৰ, এইখন হৈছে গদ্য সাহিত্য। আৰু এইখিনিতে আৰু এটা ইম্পৰ্টেণ্ট কথা, কৃষ্ণকান্ত সন্দিকৈক মৰণোত্তৰভাৱে মৰাৰ পিছত মানে এই সাহিত্য একাডেমি বঁটা দিয়া হৈছে। তেনেকৈ আছে আৰু কেইজনমান ব্যক্তি আছে, আমি পিছলৈ পাই যাম কোনে কোনে মৰণোত্তৰভাৱে মানে মৰাৰ পিছতো এই সাহিত্য একাডেমি বঁটাটো লাভ কৰিছে। কৃষ্ণকান্ত সন্দিকৈ হৈছে প্ৰথমজন ব্যক্তি যিয়ে মৰণোত্তৰভাৱে সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে। তাৰপিছত নেক্সট আছে 1986ত তীৰ্থনাথ শৰ্মাৰ গ্ৰন্থখনৰ নাম হৈছে বেণুধৰ শৰ্মা এখন জীৱনী। তাৰপিছত আছে 1987ত পাইছিলে হৰে কৃষ্ণ ডেকা, তেওঁৰ গ্ৰন্থখনৰ নাম হৈছে আন এজন, আৰু এইখন আছিলে কবিতা পুথি কবিতা সংকলন। তাৰপিছত 1988ত আছে লক্ষীনন্দন বৰা, তেওঁৰ গ্ৰন্থখনৰ নাম হৈছে পাতাল ভৈৰৱী, আৰু এইখন হৈছে উপন্যাস। নেক্সট আছে 1989ত পাইছিলে হীৰেণ গোহাঁই পাইছিলে, আৰু তেওঁৰ গ্ৰন্থখনৰ নাম হৈছে অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয় পৰম্পৰা, আৰু এইখন হৈছিলে গদ্য। তাৰপিছত নেক্সট আছে 1990ত স্নেহ দেৱী, তেওঁৰ গ্ৰন্থখনৰ নাম হৈছে স্নেহ দেৱীৰ একোকি গল্প,
আৰু এখন হৈছে গল্প সংকলন আৰু স্নেহ দেৱীয়ে মৰণোত্তৰভাৱে এই বঁটা লাভ কৰিছিলে মৰাৰ পিছত তেওঁ লাভ কৰিছিলে তাৰপিছত আহিলোঁ আমি 1991লৈ 91ত লাভ কৰিছিলে অভিজিত বৰুৱাই গ্ৰন্থখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য এইখন হৈছে কবিতা সংকলন তাৰপিছত আছে নেক্সট 1992ত হীৰেণ ভট্টাচাৰ্যই লাভ কৰিছিলে আৰু তেওঁৰ গ্ৰন্থখনৰ নাম হৈছে শইচৰ পথাৰত মানুহ এইখন হৈছে কবিতা সংকলন মানে কবিতাৰ পুথি নেক্সট আছে 1993ত পাইছে কেশৱ মহন্তই পাইছিলে গ্ৰন্থখনৰ নাম হৈছে মোৰ যে কিমান হেঁপাহ এইখন হৈছে কবিতা সংকলন নেক্সট আছে 1994ত শিলভদ্ৰ গ্ৰন্থখনৰ নাম হৈছে মাধৱপুৰ বহুদূৰ এইখন হৈছে গল্প সংকলন আৰু এই যিজন শিলভদ্ৰ বুলি ব্যক্তিৰ নাম পালোঁ সাহিত্যিকৰ নাম পালোঁ তেওঁৰ প্ৰকৃত নামটো হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে শিলভদ্ৰ কোনজন সাহিত্যিকৰ ছদ্ম নাম তো এইটো ইম্পৰ্টেণ্ট হয় নেক্সট আহিলে আমাৰ 1995ত চন্দ্ৰপ্ৰসাদ শইকীয়া গ্ৰন্থখনৰ নাম মহাৰথী এখন উপন্যাস মানে মহাৰথীখন উপন্যাস এখন তাৰপিছত 1996ত নিৰুপমা বৰগোহাঁই পাইছিলে অভিযাত্ৰী এইখনো উপন্যাস হয় তাৰপিছত 1997ত পাইছিলে নগেন শইকীয়া আন্ধাৰত নিজৰ মুখ এইখন আছিলে গল্প সংকলন তাৰপিছত 1998ত পাইছিলে অৰুণ শৰ্মা আৰু গ্ৰন্থখনৰ নাম হৈছে আশীৰ্বাদৰ ৰং আৰু এইখন হৈছে উপন্যাস তাৰপিছত 1999ত পাইছিলে মেদিনী চৌধুৰী আৰু গ্ৰন্থখনৰ নাম হ'ল বিপন্ন সময় এইখন আছিলে উপন্যাস 2000 চনত আছিলে অপূৰ্ব শৰ্মা গ্ৰন্থখনৰ নামটো হৈছে বাঘে টপুৱা ৰাতি আৰু এই গ্ৰন্থখন হৈছিলে এখন গল্প সংকলন তাৰপিছত 1991ত মহিম বৰাই লাভ কৰিছিলে তেওঁৰ গ্ৰন্থখনৰ নাম হৈছে এধানী মাহিৰ হাঁহি এখন উপন্যাস তাৰপিছত 2002ত লাভ কৰিছিলে নলিনীধৰ ভট্টাচাৰ্য তেওঁৰ গ্ৰন্থখনৰ নাম হৈছে মহৎ ঐতিহ্য এইখন হৈছে গল্প তাৰপিছত 2003ত পাইছিলে বীৰেশ্বৰ বৰুৱা গ্ৰন্থখনৰ নাম হৈছে অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা এইখন হৈছিলে কবিতা সংকলন তাৰপিছত 2004 চনত পাইছিলে হীৰেন্দ্ৰনাথ দত্ত গ্ৰন্থখনৰ নাম হৈছে মানুহ অনুকূলে এইখন হৈছে কবিতা সংকলন তাৰপিছত 2005 চনত পাইছিলে ইয়াছে দৰ্জে থাংজি এজন হৈছে সাহিত্যিকজনৰ নাম আৰু গ্ৰন্থখনৰ নাম হৈছে মৌন উঠ মুখৰ হৃদয় এইখন হৈছিলে উপন্যাস তাৰপিছত 2006 চনত পাইছিলে অতুল চন্দ্ৰ গোস্বামীয়ে পাইছিলে গ্ৰন্থখনৰ নাম হৈছে চেনেহী জৰীৰ গাঁঠি এখন হৈছে গল্প সংকলন তাৰপিছত 2007 চনত পাইছিলে পূৰবী বৰমুদৈ আৰু গ্ৰন্থখনৰ নাম হৈছে শান্তনু কুলনন্দন এইখন হৈছে উপন্যাস তাৰপিছত 2008 চনত পাইছিলে ৰীতা চৌধুৰীয়ে পাইছিলে গ্ৰন্থখনৰ নাম হৈছে দেওলাংখুই আৰু এইখন হৈছে উপন্যাস তাৰপিছত 2009 চনত পাইছিলে ধ্ৰুৱজ্যোতি বৰাই আৰু গ্ৰন্থখনৰ নাম হৈছে কথা ৰত্নাকৰ এইখন হৈছে উপন্যাস তাৰপিছত 2010 চনত আছিলে কেশদা মহন্ত আৰু তেওঁৰ গ্ৰন্থখনৰ নাম আছিলে অসমীয়া ৰামায়ণী সাহিত্য কথাবস্তুৰ আঁতিগুৰি এইখন হৈছে গদ্য তাৰপিছত আছিলে 2011 চনত কবিন ফুকনে পাইছিলে গ্ৰন্থখনৰ নাম হৈছে এই অনুৰাগী এই উদাস আৰু এইখন হৈছে কবিতা সংকলন আৰু কবিন ফুকন আছে তেওঁ মৰণোত্তৰভাৱে মৰাৰ পিছত মানে এই বঁটা লাভ কৰিছিলে তাৰপিছত 2012 চনত চন্দনা গোস্বামীয়ে লাভ কৰিছিলে গ্ৰন্থখনৰ নাম হৈছে পাতকাই সিপাৰে মোৰ দেশ এইখন হৈছে এখন উপন্যাস তাৰপিছত 2013 চনত ৰবীন্দ্ৰ চৰকাৰে পাইছিলে গ্ৰন্থৰ নাম হৈছে ধূলিয়ৰী ভৰিৰ সাজ এইখন হৈছে কবিতা সংকলন তাৰপিছত 2014 চনত পাইছিলে অৰূপ কলিতা পাতংগীয়া তেওঁৰ গ্ৰন্থখনো হৈছে মৰিয়ম আস্তিন অথবা হীৰা বৰুৱা এইখন হৈছে কবিতা সংকলন তাৰপিছত নেক্সট 2015 চনত আছিলে কুল শইকীয়াই পাইছিলে গ্ৰন্থখনৰ নাম হৈছে আকাশৰ ছবি আৰু অন্য গল্প এইখন হৈছে গল্প সংকলন তাৰপিছত নেক্সট আছে 2016 চনত জ্ঞান পূজাৰীয়ে লাভ কৰিছিলে তেওঁৰ গ্ৰন্থখনৰ নাম হৈছে মেঘমালাৰ ভ্ৰমণ
আৰু এইখন হৈছে কবিতা সংকলন তাৰপিছত 2017 চনত জয়ন্ত মাধৱ বৰা আৰু তেওঁৰ গ্ৰন্থখনৰ নামটো হৈছে মৰিয়া হল আৰু এইখন হৈছে এখন উপন্যাস তাৰপিছত 2018 চনত পাইছিলে সন্ত তাঁতীয়ে পাইছিলে আৰু তেওঁৰ গ্ৰন্থখনৰ নামটো হৈছে কাইলৈৰ দিনটো আমাৰ হ'ব এইখন হৈছে কবিতা সংকলন তাৰপিছত নেক্সট জয়শ্ৰী গোস্বামী মহন্তই পাইছিলে 2019 চনত পাইছিলে চাণক্য এখন যথেষ্ট জনপ্ৰিয় উপন্যাস চাণক্য উপন্যাসখনৰ কাৰণে তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে তাৰপিছত 2020 চনত অপূৰ্ব কুমাৰ শইকীয়াই পাইছিলে বেংক চাটা যিখন কিতাপ আছে এই বেংক চাটা কিতাপখনৰ কাৰণে পাইছে আৰু এই কিতাপখন হৈছে চুটি গল্পৰ সংকলন তাৰপিছত 2021 চনত লাষ্ট বাৰ একেবাৰে শেষৰবাৰ পাইছে 2021 চনত অনুৰাধা শৰ্মা পূজাৰীয়ে পাইছে আৰু গ্ৰন্থখনৰ নাম হৈছে ইয়াত এখন অৰণ্য আছিল এখন যথেষ্ট চৰ্চাত আছিলে কিতাপখন এখন উপন্যাস হয় তাৰপিছত 2019 চনত ফুকন চন্দ্ৰ বসুমতাৰী তাৰপিছত পাৰ্থপ্ৰতিম হাজৰিকালৈ সাহিত্য একাডেমি বঁটা অনুবাদৰ বঁটা লাভ কৰিছিলে 2019 চনত ফুকন চন্দ্ৰ বসুমতাৰী তেওঁ লাভ কৰিছিলে সাহিত্য একাডেমি বঁটা তাৰপিছত আহিলে পাৰ্থপ্ৰতিম হাজৰিকা আছে 2019 চনৰ কাৰণে হাজৰিকাক সাহিত্য একাডেমি অনুবাদ বঁটা দিয়া হৈছিল তাৰপিছত 2000 চনত নৱকুমাৰ সন্দিকৈ তাৰপিছত গোপীনাথ ব্ৰহ্মলৈ সাহিত্য একাডেমি অনুবাদ বঁটা দিয়া হৈছিলে তাৰপিছত 2021 চনত দিগন্ত বিশ্ব শৰ্মাক সাহিত্য একাডেমিৰ অনুবাদ বঁটা প্ৰদান কৰা হৈছিল এইখিনি আছিলে সাহিত্য সভা আৰু জ্ঞানপীঠ বঁটা লগত জড়িত অসমীয়া ব্যক্তিসকল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ধন্যবাদ